স্বাগতম জনাইছো কপিল গাইজ চেনেললৈ। এই চেনেলটোত সৰু সুৰা টেকনিক্যাল ভিডিও আপডেট হৈ থাকে। যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থক। আহিবলগীয়া নতুন ভিডিওবিলাক যাতে আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকে। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিওটো হৈছে যে ভোটাৰ আইডি আপোনালোকে এপ্লাই কৰিছে বা ভোটাৰ কাৰ্ড এপ্লাই কৰিছে, কিন্তু ভোটাৰ কাৰ্ডত হয়তো আপোনালোকৰ নাম ভুলকৈ আহিছে। 100%ৰ ভিতৰত 90%ই ভুলকৈ আহে। কিন্তু এই ভুল কেনেকৈ আহে, কিয় আহে, অসমীয়া লিখিব নাজানে নেকি সিহঁতে, অনেক ধৰণৰ প্ৰশ্ন হ'ব পাৰে। কিন্তু এই প্ৰশ্নৰ উত্তৰ মই আপোনালোকক লাইভ প্ৰুফৰ সৈতে দেখাম। গতিকে ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। গতিকে পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ড, মই পোনপ্ৰথমে ভোটাৰ হেল্পলাইন এপছটো অপেন কৰি ল'লোঁ আৰু এই এপছটোৰ যোগেদি আপোনালোকেও ভোটাৰ আইডি এপ্লাই কৰিব পাৰে। এই ভিডিওটো মই বনাম বাৰু ইয়াৰ ওপৰত এটা ভিডিও, তো আজিৰ ভিডিওটো দেখাই আছোঁ ব্লগ। ইমান টান কাম নহয়, একেবাৰে ইজি। এইটো ভিডিও পাই যাব আপোনালোকে, মই বনাই আছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা পালে এই ভিডিওটো চাই, তেতিয়াহে মোৰো ভিডিও বনাবলৈ মন যাব ন। তেনেহ'লে মই এইটো কণ্টিনিউ কৰি লৈছোঁ। ইয়াত আপোনালোকে ষ্টেটটো ভৰাই দিব। মই আছাম, যিহেতু আছাম দি দিলোঁ। আৰু নেক্সটটো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট দি ল'ব, ডিষ্ট্ৰিক্ট দিব। তাৰপৰা আপোনাৰ বিধানসভাটো চিলেক্ট কৰি ল'ব। ইয়াৰ ওপৰত এটা ভিডিও বনাম বাৰু, এতিয়া মই বেছি দীঘল হৈ যাব, সেইটো কাৰণে নবনাওঁ, আপোনালোকে আমনি পাই যাব। ইয়াত মই নামটো মাৰি দিছোঁ, চাওক। ঠিক আছে, ৰিজনেলত মাৰি দিয়াৰ লগে লগে অট'মেটিক আহি যাব এইটো অসমীয়াত। যিহেতু মই অসমৰ পৰা কৈ আছোঁ, তেনেহ'লে আছামিজটো অট'মেটিক আহি যাব। সেইটোৱে মেইন টপিক। ইয়াত চাব, ধাৰুমীয়া মই আহিছোঁ, ইয়াৰ ৰিজনেলত মাৰি দিম। এতিয়া চাব কি আহে মোৰ নামটো, দেখিছে। এনেকৈ আচলতে এইটো চালে নহয় ধাৰুমীয়া কেনেকৈ আছে, কিন্তু এই ধাৰুমীয়াটো এনেকৈ নহয়, মই লিখি দেখাইছোঁ বাৰু ধাৰুমীয়া কেনেকৈ। এনেকৈ আচলতে ভুলকৈ আহে। সিহঁতেতো এইবিলাক শুধৰাবলৈ কোনো সময় নাই ন, ডাইৰেক্ট আপোনাৰ নামটো মাৰি দিব। আমিতো অসমীয়া লিখি নপঠাওঁ ন, ইংলিছতে দিওঁ। সিহঁতে নামটো মাৰি দিব, তাৰপৰা ৰিজনেল মাৰি দিব, যিটো আহে আচলতে সেইটোৱে। আৰু সিহঁতে শুধৰাই থাকিবলৈ সময় নাই, স্পীড হয় কামবিলাক। কিমান মানুহৰ আপোনালোকৰ ভোটাৰ আইডি বা কিবা কিমান মানুহে এপ্লাই কৰে, সময় নাই ন, সেইটো কাৰণে আচলতে এনেকৈ ভুলকৈ আহে। এতিয়া বুজি পালে কেনেকৈ আচলতে ভুলকৈ আহে। আৰু এই মোবাইলটোৰ এপছটোৰ যোগেদি আপোনালোকে ভোটাৰ এপ্লাই কৰিব পাৰে। কিন্তু ইয়াত যদি আপুনি নিজে কৰে তেতিয়া আপোনাৰ ভুল নাহে। কিয়নো আপোনালোকে নিজে কৰিলে ধুনীয়াকৈ মানে আপোনালোকে, এতিয়া মই লিখি দিছোঁ ইয়াত, আকৌ এইটো কাটি পিনি ধুনীয়াকৈ লিখি দিব পাৰে। গতিকে ইয়াৰ ওপৰতো মই এটা ভিডিও বনাম বাৰু। নেক্সটটো ভিডিঅ'ত আহি আছে যে কেনেকৈ ভোটাৰ আইডি আচলতে এপ্লাই কৰিব লাগে, আৰু কি কৰিব লাগে, কি লাগে, কি নালাগে আইডি, গোটেইখিনি তথ্য লৈ মই ভিডিঅ' আহি আছোঁ নেক্সট ভিডিঅ'ত। তেনেহ'লে একেলগে লগ পাম। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে অকণমান হ'লেও লাইক এটা কৰক। তো ফ্ৰেণ্ড, আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন টপিকত। তেনেহ'লে বাই।